নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জবলাট। আজি পুনৰ আপোনালোকৰ বাবে বেংকৰ ফালৰ পৰা বহুখিনি চাকৰি মুকলি কৰি দিলে। প্ৰায় 25,000মান চাকৰি বেংকৰ ফালৰ পৰা মুকলি কৰিছে। আপোনালোকে দেখিব পাৰিছে ক'ৰ পৰা বেংকটো আহিছে। এক্সিছ বেংকৰ ফালৰ পৰা 25,000মান চাকৰি মুকলি কৰি দিলে। এই চাকৰিখিনিৰ কাৰণে আপোনালোকৰ অৰ্হতা কিমান লাগিব, কেনেদৰে আবেদন কৰিব পাৰিব। আপোনালোকৰ অসমৰ বহুত ঠাইৰ কাৰণে চাকৰি মুকলি কৰিছে। যেনেদৰে অসমৰ প্ৰায় গুৱাহাটীত আপোনালোকে চাকৰি কৰিব পাৰিব আৰু কেইখনমান জিলা আছে। তেজপুৰতো আপোনালোকৰ ভেকেঞ্চি খালী হৈছে, তেনেকৈ ডিব্ৰুগড়ত আছে, তেনেকৈ বহুকেইখন জিলাত অসমৰ খালী হৈছে। আৰু মেইনলি আপোনালোকৰ গুৱাহাটীৰ চাকৰিসমূহ কৰিব পাৰিব, কেনেদৰে আবেদন কৰিব পাৰিব, লগতে আপোনালোকৰ ভেকেঞ্চিখিনি ডিটেইলছ কি সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে মই এই এপ্লাই লিংকটো আপোনালোকৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া থাকিব। যদি আপোনালোকে এপ্লাই কৰিম তেওঁলোকে নিজেও কৰিব পাৰে, যদি কৰিব নোৱাৰে আমাক কমেণ্ট কৰক, আমি আপোনালোকৰ আবেদনসমূহ কৰি দিম। আপোনালোকে কমেণ্ট কৰিলেও যদি এপ্লাই কৰিব লাগে কমেণ্ট কৰি দিয়ক, আমি আপোনালোকৰ আবেদনসমূহ কৰি দিম। এক্সিছ বেংকৰ ফালৰ পৰা আহিছে ভেকেঞ্চিখিনি। তেওঁলোকে দেখিছে অৰ্গেনাইজেশ্যন নেম দেখিব পাইছে এক্সিছ বেংক। এপ্লিকেশ্যন মোড অনলাইন যোগে আবেদন কৰিব লাগিব। এপ্লিকেশ্যন ষ্টাৰ্ট ডেট অলৰেডি ষ্টাৰ্ট হৈ গৈছে, লাষ্ট ডেটটো বৰ্তমান সময়লৈকে উল্লেখ কৰা নাই, মানে এইটো যিহেতু প্ৰাইভেট ভেকেঞ্চি হয়। আৰু এপ্লিকেশ্যন ফিজৰ কথাত কোনো আপোনালোকৰ এপ্লিকেশ্যন ফিজ দিয়া প্ৰয়োজন নাই। জেনেৰেল OBC EWS ST ST কোনো এপ্লিকেশ্যন ফিজ দিয়া প্ৰয়োজন নাই। আৰু ভেকেঞ্চিখিনি মুকলি কৰিছে চেলছ মেনেজাৰ, লবি ছাৰ্ভিচ মেনেজাৰ, ক্ৰেডিট এনালাইচিছ, এক্সেছ ফোন, টেলি এছিষ্টেণ্ট, টেলিকমাৰ, ৰিস্ক এনালাইচিছ, CBRMৰ চেলছ হেড, টেলিকলাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ, চাৰ্কুল হেড, বিজনেছ এনালাইচিছ, চেলছ RM চেণ্টাৰ হেড, এনেকুৱা বহুখিনি ভেকেঞ্চি মুকলি কৰিছে। আৰু এইবিলাক ভেকেঞ্চিখিনি কাৰণে মাত্ৰ অৰ্হতা আপোনালোকৰ 10 পাছৰ পৰা আবেদনসমূহ কৰিব পাৰিব। চিলেকশ্যন প্ৰচিডিউৰ অনলি ইণ্টাৰভিউ বেচিছত চিলেকশ্যন হ'ব। ইয়াত কোনো আপোনালোকৰ এক্সাম দিয়া প্ৰয়োজন নাই, অনলি ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউত পাছ কৰিলে চাকৰি পাব। আৰু এজ লিমিটৰ সম্পৰ্কে 18ৰ পৰা যিকোনো বয়সৰ কেণ্ডিডেট আবেদনসমূহ কৰি ল'ব পাৰিব। চেলাৰী স্কেল আপোনালোকৰ মাৰ্কেটত যেনেকুৱা চেলাৰী আছে ভাল চেলাৰী আপোনালোকক দিয়া হ'ব। আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। সম্পূৰ্ণ ডিটেইলছ আপোনালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব। যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে আপোনালোকৰ এডভাৰটাইজমেণ্টৰ লিংক দিয়া থাকিব। যদি আপোনালোকে আবেদনসমূহ কৰিব নোৱাৰে তেন্তে আমাক কমেণ্ট কৰক, আমি কমেণ্ট কৰিলে আপোনালোকক আবেদনসমূহ কৰি দিয়া হ'ব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ বাই, পৰৱৰ্তী ভিডিঅ'ত লগ পাম।